ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে নমস্কাৰ। জয় কুকিং ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আৰু এটা ৰেচিপি ভিডিঅ'লৈ মই হাজিৰ হ'লোহি। মই বনাবলৈ লৈছোঁ আলু দি পেলাই চানা শাকৰ লগত মটৰ দি পেলাই ভাজি ৰেচিপি ভিডিঅ'। এই ৰেচিপি ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব। দেৰি নকৰি বলক ৰেচিপিটো বনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আলু মটৰ চানা শাক ভাজি বনাবলৈ মই লৈ ল'লোঁ আলু 3 পিচ। আলু 3 পিচক সৰুকৈ কাটি লৈছোঁ। ফ্ৰেছ মটৰ লৈ ল'লোঁ 100 গ্ৰাম। চানা শাক লৈ ল'লোঁ 50 গ্ৰাম আৰু চানা শাকখিনি ধুই ল'লোঁ, গোটেইখিনি চফা কৰি লৈছোঁ। পিঁয়াজ এপিচ লৈ পেলাই দীঘলকৈ পিঁয়াজ এপিচক কাটি ল'লোঁ। তেজপাত লৈ ল'লোঁ 2 খিলা, তেজপাত 2 খিলাক ধুই লৈছোঁ। বিলাহী এপিচ লৈ ল'লোঁ, সৰুকৈ কাটি লৈছোঁ বিলাহী এপিচকো। নহৰু লৈ ল'লোঁ এপিচ, নহৰু এপিচক সৰুকৈ কাটি লৈ চফা কৰি ল'লোঁ। জলকীয়া 5 পিচ লৈছোঁ, জলকীয়াখিনি ফালি লৈছোঁ। চৌকাৰ ওপৰত কেৰাহী এটা বহাই ল'লোঁ। চৌকাৰ চুইচটো অন কৰি পেলাই কেৰাহীৰ পানীখিনি শুকুৱাই লৈছোঁ। কেৰাহীৰ পানীখিনি শুকাই গ'লগৈ। 4 চামুচ মিঠাতেল লৈ পেলাই ঢালি লৈছোঁ কেৰাহীটোত আৰু তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'লগৈ। এতিয়া মই আধা চামুচমান পাঁচফোৰণ লৈ পেলাই ঢালি লৈছোঁ। 2 খিলা তেজপাত লৈ পেলাই ঢালি লৈছোঁ। কাটি থোৱা নহৰুখিনি লৈ পেলাই ঢালি দিছোঁ। কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি লৈ পেলাই ঢালি লৈছোঁ আৰু কাটি থোৱা বিলাহীখিনি লৈ পেলাই ঢালি লৈছোঁ। নহৰু, পিঁয়াজ, জলকীয়া, বিলাহীখিনি ঢালি লোৱাৰ পিছত মিলাই লৈ ভাজি লৈছোঁ আৰু অকণমান ৰঙা টাইপ কৰি ল'ম ভাজি পেলাই। চৌকাৰ ষ্টিমটো হাই কৰি লৈছোঁ। অলপ ৰঙা কৰি লৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত আলুখিনি লৈ পেলাই ঢালি লৈছোঁ। আলুখিনি অকণমান সময়লৈ লৰাই লৈ ভাজি লৈছোঁ। আলুখিনি অকণমান সময়লৈ লৰাই লৈ ভাজি লৈ গ্ৰীণ মটৰখিনি লৈ পেলাই ঢালি ল'লোঁ। গ্ৰীণ মটৰখিনিও মিলাই লৈছোঁ আলুৰ লগত আৰু ভাজি লৈছোঁ। আলু আৰু মটৰখিনি অকণমান সিজি গ'লগৈ। অকণমান সিজাৰ পিছত মই এতিয়া লৈ লৈছোঁ চানা শাকখিনি লৈ পেলাই ঢালি লৈছোঁ। চানা শাকখিনি ঢালি লোৱাৰ পিছত মটৰ আৰু আলুৰ লগত মিলাই লৈ ভাজি লৈছোঁ চানা শাকখিনি। সোৱাদ অনুযায়ী নিমখ 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী আপোনালোকে নিমখ ল'ব পাৰে। হালধি 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। জলকীয়া গুড়ি 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। নিমখ, হালধি, জলকীয়া গুড়ি ঢালি লোৱাৰ পিছত মিলাই লৈ ভাজি লৈছোঁ। দুই মিনিট ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ঢাকনি এখন লৈ পেলাই ঢাকি দিছোঁ 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পিছত ঢাকনিখন খুলি ল'লোঁ আৰু ধনিয়া পাত লৈ লৈ এমুঠি। ধনিয়া পাতখিনি কাটি লৈ ওপৰৰ পৰা ঢালি লৈছোঁ ভাজিখিনিত। এইখিনি মই ধনিয়া পাত থৈ দিছোঁ, লাষ্টত মই ভাজিৰ ওপৰত দিম। ধনিয়া পাতখিনি মিলাই লৈছোঁ ভাজিৰ লগত, মিলাই লৈ ভাজি লৈছোঁ অকণমান সময়লৈ। ভাজিখিনি হৈ গ'লগৈ, নমাই ল'লোঁ কেৰাহীটো। বাতি এটাত উলিয়াই ল'ম ভাজিখিনি। আলু মটৰ চানা শাকৰ ৰেচিপি ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু এটা ৰেচিপি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। আপোনালোকে সুখত থাকক, ভাল থাকক। জয় হিন্দ, বন্দে মাতৰম, জয় অসম। সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে আপোনালোকলৈ।